भारत माता की रविंद्र नार्जारी जिंदाबाद रविंद्र नार्जारी जिंदाबाद रविंद्र नार्जारी जिंदाबाद भारत माता की মই আজি 17 বছৰ বিপিএফত থাকিছো আর কোনো উন্নতি কৰিব পৰা নাই গাঁৱৰ সেই কাৰণে মই আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলো 29 নং সুৰপ্লাই চেপাং ব্লক ভাৰতীয় জনতা পাৰ্টি এটোৰ কাৰণে মই বহুত দুঃখিত হৈছো ইমান 17 বছৰ কাম কৰি কিনে একো কাম কৰিব পৰা নাই গাঁৱত ৰাস্তা ঘাট গাড়ীটো দূৰৰ কথা ঠেলা গাড়ী পৰ্যন্ত যাব নোৱাৰে এটো ঘিলাজাৰ মাছমৰীয়া চুবুৰী হাটৰবাৰী প্ৰাইমাৰী মই এসিস্টেন্ট সেক্ৰেটাৰী পদত আছিলো এটো অবহৰ লৈ কিনে আজি মই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলো আপোনাৰ লগত কিমান মান মানুহ আহে মোৰ মোটামুটি 50 জন মানুহ যোগদান হৈছে মোৰ লগত আগৰ দিনত আপোনাৰ একো মানে কাম দিয়া নাছিল একো দিয়া নাছিল একো কাম দিয়া নাই কি ক'ব আজিৰ দিনত কি ক'ব এতিয়া চাওক এই হাগ্ৰামা মহিলাৰী আজি নাওকাটাত আহিব তাৰ আগ মুহূৰ্তত মই ভাৰতীয় জনতা দলত যোগদান কৰিলো আৰু আপোনাৰ লগত আহাৰ চান্স আছে আৰু আছে হাটৰবাৰী প্ৰাইমাৰী 0 কৰি দিম একদম সি ইলেকশন আহি আছে হয় আপুনি বিজেপিত আজি জয়েন কৰিলে হয় বিজেপি কেনেকুৱা আপুনি জয়েন কৰাৰ কাৰণে চেষ্টা কৰিব দেহে কেহে লাগিম একদম মানে আৰু বিজেপি আগত যোৱা বছৰ কাৰণে ভোটত কিবা 900 কিমানটো ভোট পাইছে এবাৰ 2500 টাৰ্গেট কৰিছে বিজেপি 2500 ভোটত তাৰনে হাটৰবাৰী কেন্দ্ৰটো 2500 ভোটত তাৰনে আগবাঢ়ি লৈ যাম বিজেপি কি আঁচনি দিয়ে বিজেপিত বৰ্তমান অৰুণোদয় আঁচনি দি আছে আপোনাৰ বিধৱা বিকলংগ আৰু PMGY ঘৰ জিঅ টেকিং এগুলা কাম প্ৰসেসটো চলি আছে 5 বছৰত কি কাম কৰিলে 5 বছৰত তো বহুত কাম কৰিছে নীতি আদৰ্শ চাই কিনে মই আজি বিজেপি দলত যোগদান কৰিছো আগত 17 বছৰ এনেকুৱা কৰা নাছিল নাই একদম 0 বিপিএফ আপোনালোকে কি বিপিএফ 0 কৰাৰ কাৰণে টাৰ্গেট কৰিছে হয় বিপিএফ 0 কৰাৰ কাৰণে টাৰ্গেট কৰিছো হাটৰবাৰী প্ৰাইমাৰী এবাৰ বিজেপি আপোনাৰ আহিব বিজেপি পুনৰ আহিব হয়